কেতিয়াবা এনেকুৱা লাগে 75 হাৰ্ট এৰি দিম। গুড মৰ্নিং বন্ধুসকল, প্ৰতিদিনাৰ দৰে আজিও মই ৰানিঙেৰে মোৰ দিনটো আৰম্ভ কৰিলোঁ। তাৰপিছত পল্লৱী আৰু মই ডিউটিলৈ বুলি ওলাই যাওঁ আৰু ডিউটিৰ পৰা বাহিৰে বিয়া এখন খাবলৈ আহিছোঁ। বিয়াখন আমাৰ কলিগ টুটুমণি বাইদেউৰ ঘৰৰ বিয়া। আমি সকলোৱে ইয়াত ফূৰ্তি কৰিলোঁ, ফটো মাৰিলোঁ আৰু এয়া হৈছে কইনা। সঁচাকৈ বিয়াখনলৈ গৈ খুব ভাল লাগিল। তাৰপিছত ৰুমলৈ আহি মই দ্বিতীয়টো ৱৰ্কআউট আৰম্ভ কৰোঁ। 75 হাৰ্ট চেলেঞ্জটো লোৱাৰ পৰা মোৰ জীৱনটো এটা ডিচিপ্লিনত আহি যোৱাৰ নিচিনা হৈছে, কাৰণ প্ৰতিটো কামেই এটা ফিক্স টাইম টেবুলৰ মাজত কৰিব লগা হয়। মই অকল 75 হাৰ্ট চেলেঞ্জৰ ৰুলবিলাক ফ'ল' কৰিলেই নহ'ব, নিজৰ ডিউটিৰ কথাও আছে, লগতে বজাৰ সমাৰ, ঘৰ চলোৱা সকলো কৰিব লাগে। চ' কোনোবা এটা মুমেণ্টত এনেকুৱা লাগে যে এৰি দিম, কিন্তু তাৰ পিছতেই নিগেটিভ থটছবিলাকক আঁতৰাই আগবাঢ়ো। আজি মই ওৱান হেণ্ড পুছ আপ মাৰিবলৈ যাওঁতে বাৰে পৰি গৈছোঁ, হ'লেও মই দুগুণ উৎসাহেৰে আকৌ যুঁজি যাম। আজি ৰামায়ণৰ পৰা এটা কথা শিকিলোঁ, পৰিকল্পনা আৰু সময়ৰ সঠিক ব্যৱহাৰে বিজয় নিশ্চিত কৰে। যদি ভিডিঅ'টো ভাল পালে লাইক শ্বেয়াৰ কৰি দিব। ধন্যবাদ।